নমস্কাৰ বন্ধু-বান্ধৱীসকল মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আজি অসমৰ ইতিহাসৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহিছোঁ। আজি আমি সম্পূৰ্ণ 15টা প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা MCQ বেছডত আলোচনা কৰা হ'ব। আহক আজি আমাৰ প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নত আছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? ক নম্বৰ অপশ্যনত আছে পাল বংশ, খ নম্বৰ অপশ্যন কোচ বংশ, গ নম্বৰ অপশ্যন ভৌম বংশ আৰু ঘ নম্বৰ অপশ্যন বৰ্মন বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম শুদ্ধ উত্তৰটো হ'ব গ ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। 2 নম্বৰ প্ৰশ্নত আছে কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? অপশ্যনসমূহ চাওঁ। ক অপশ্যনত দিয়া আছে দশম শতিকাত, খ অপশ্যনত দিয়া আছে সপ্তম শতিকাত, গ অপশ্যনত দিয়া আছে পঞ্চম শতিকাত আৰু ঘ অপশ্যনত দিয়া আছে নৱম শতিকাত। কালিকা পুৰাণ অপশ্যন ক দশম শতিকাত ৰচনা কৰা হৈছিল। এতিয়া 3 নম্বৰ প্ৰশ্নত আছে বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ? অপশ্যনসমূহ চালে দেখা যায় ক অপশ্যনত দিয়া আছে মৈথিলী, খ অপশ্যনত দিয়া আছে টাই, গ অপশ্যনত দিয়া আছে বড়ো আৰু ঘ অপশ্যনত দিয়া আছে অসমীয়া। বুৰঞ্জী শব্দটো অপশ্যন খ টাই ভাষাৰ পৰা সৃষ্টি হৈছিল। 4 নম্বৰ প্ৰশ্নত আছে সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ক অপশ্যনত দিয়া আছে নিত্যপাল, খ অপশ্যন মল্লদেৱ, গ অপশ্যন বিশ্বসিংহ আৰু ঘ অপশ্যন নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাতা ৰজা অপশ্যন ঘ নীলধ্বজ। 5 নম্বৰ প্ৰশ্নত আছে চাওফা শব্দৰ অৰ্থ কি? চাওফা শব্দৰ অৰ্থ ক অপশ্যনত দিয়া আছে বুৰঞ্জী, খ অপশ্যনত দিয়া আছে স্বৰ্গ আৰু গ অপশ্যনত দিয়া আছে স্বৰ্গদেউ। চাওফা শব্দৰ অৰ্থ অপশ্যন গ স্বৰ্গদেউ। 6 নম্বৰ প্ৰশ্নত আছে আহোমৰ শেষ ৰাজধানী কি আছিল? ক অপশ্যনত আছে চৰাইদেউ, খ অপশ্যন শিৱসাগৰ, গ অপশ্যন যোৰহাট আৰু ঘ অপশ্যন গড়গাঁও। আহোমৰ শেষ ৰাজধানী কোনখন আছিলে? আহোমৰ শেষ ৰাজধানী আছিলে অপশ্যন গ যোৰহাট। যোৰহাট আছিলে আহোমৰ শেষৰখন ৰাজধানী। 7 নম্বৰ প্ৰশ্নত আছে ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম সুধিছে। অপশ্যন ক'ত দিয়া আছে কনকলতা বৰুৱা, খ অপশ্যনত দিয়া আছে মূলা গাভৰু আৰু গ অপশ্যনত দিয়া আছে ৰমণী গাভৰু। ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম আছিল অপশ্যন খ মূলা গাভৰু। ইয়াৰ লগতে আমি আৰু এটা প্ৰশ্ন গম পালোঁ মূলা গাভৰুৰ পতিৰ নাম বা হাজবেণ্ড ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁই। 8 নম্বৰ প্ৰশ্নত আছে বেগম ৰহমন ৰাণু কোন অসমীয়া জীয়ৰীৰ নাম আছিল? ক অপশ্যনত দিয়া আছে কনকলতা বৰুৱা, খ অপশ্যনত দিয়া আছে মূলা গাভৰু, গ অপশ্যনত দিয়া আছে ৰমণী গাভৰু আৰু ঘ অপশ্যনত দিয়া আছে জয়মতী কুঁৱৰী। বেগম ৰহমন ৰাণু অসমীয়া জীয়ৰীৰ নাম আছিলে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন গ ৰমণী গাভৰু। ৰমণী গাভৰুৰ নাম আছিলে বেগম ৰহমন ৰাণু। 9 নম্বৰ প্ৰশ্নত দিয়া আছে বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল? আহোম ৰজা এজনে বাল্য বিবাহ কৰিছিল। সেই ৰজাজনৰ নাম ক অপশ্যনত দিয়া আছে লৰা ৰজা, খ অপশ্যনত দিয়া আছে খৰা ৰজা, গ অপশ্যনত দিয়া আছে চুহুংমুং আৰু ঘ অপশ্যনত দিয়া আছে গদাধৰ সিংহ। বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজা এইজন হৈছে লৰা ৰজা। এতিয়া আহক
10 নম্বৰ প্ৰশ্নটো চাওঁ কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰোৱা হৈছিল ক অপশ্যনত দিয়া আছে জয়ধ্বজ সিংহ খ অপশ্যনত প্ৰতাপ সিংহ গ অপশ্যনত গদাধৰ সিংহ আৰু ঘ অপশ্যনত ৰাজেশ্বৰ সিংহ আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰিছিল অপশ্যন ঘ ৰাজেশ্বৰ সিংহই এতিয়া আহক 11 নম্বৰ প্ৰশ্নটো চাওঁ 11 নম্বৰ প্ৰশ্নত আছে আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলি যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল ক অপশ্যনত দিয়া আছে ৰাম সিংহ খ অপশ্যনত দিয়া আছে মনসুৰ খাঁ আৰু গ অপশ্যনত দিয়া আছে মহম্মদ বৈৰাম খান আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলিৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আছিলে মনসুৰ খাঁ অপশ্যন খ এতিয়া আহক 12 নম্বৰ প্ৰশ্নটো চাওঁ গজপতি সন্মান পোৱা আহোম ৰজাজন কোন আছিল গজপতি সন্মান পোৱা প্ৰথমজন আহোম ৰজা ক অপশ্যন জয়ধ্বজ সিংহ খ অপশ্যন গদাধৰ সিংহ গ অপশ্যন প্ৰতাপ সিংহ আৰু ঘ অপশ্যন ৰুদ্ৰ সিংহ গজপতি সন্মান পোৱা প্ৰথমজন আহোম ৰজা আছিল জয়ধ্বজ সিংহ 13 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল অপশ্যন ক'ত দিয়া আছে ডেভিড স্কট খত দিয়া আছে কেপ্টেইন ৱেলছ গত দিয়া আছে জেনেৰেল ডায়াৰ আৰু ঘত দিয়া আছে ছাৰ জন মাৰ্চেল অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ আছিলে ডেভিড স্কট 14 নম্বৰ প্ৰশ্ন চাওঁ অসমত কাৰ সভাপতিত্বত স্বৰাজ পাৰ্টি গঠিত হৈছিল ক অপশ্যনত দিয়া আছে পিয়লি ফুকন খ অপশ্যন মহম্মদ ছাদুল্লাহ গ অপশ্যন কুশল কোঁৱৰ আৰু ঘ অপশ্যন তৰুণৰাম ফুকন অসমত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল অপশ্যন ঘ তৰুণৰাম ফুকনৰ নেতৃত্বত বা সভাপতিত্বত এতিয়া আহক আজি আমাৰ শেষৰ প্ৰশ্নটো চাওঁ স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ কোন আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ অপশ্যন ক'ত দিয়া আছে কনকলতা বৰুৱা খত দিয়া আছে মালতী মেম আৰু গত দিয়া আছে মূলা গাভৰু স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ আছিলে মালতী মেম অপশ্যন খ শুদ্ধ ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি ধৈৰ্য সহকাৰে 15টা প্ৰশ্ন আমাৰ লগত আলোচনা কৰাৰ বাবে ধন্যবাদ